নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটি বিশেষ দিন। আজিৰ বিশেষ দিনটো হৈছে শ্ৰীকৃষ্ণৰ জন্মদিন। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। নন্দ 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 ঘৰে বন্ধুসকল, এয়া আমি ওলালোঁ এতিয়া। কেইজন? 6 জন। দে হাই হক। এইকেইটা সব ইউটিউবাৰ, নতুন নতুন ইউটিউবাৰ। সাবস্ক্রাইব কৰি দিব সবকে। চেনেলটো সাবস্ক্রাইব কৰি দিব। মানুহবিলাকক নহয় দেই। সো গাইস, আমাৰ আগে আগে কৰি আছে দুটা বাইক। এয়া হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা, একা বেকা পথ জংঘলৰ মাজেৰে গৈছে, য'ত আমি গৈ আছোঁ আমাৰ লক্ষ্য স্থানত। এয়া আমি আহি পালোঁ নৰ্থশালমাৰা অভাৰব্ৰিজ আৰু এয়া নৰ্থশালমাৰা টাৰ্ণিং। সন্মুখত আছে কাকৈজানা ইকো পাৰ্ক, যি সোণালী বান্দৰৰ বাবে বিখ্যাত। আমি আহি ৰাখালডুবি তিনিআলি পালোঁ, বাওঁফালেৰে যায় বঙাইগাঁৱলৈ আৰু আমি গৈ আছোঁ চিধা সৰভোগলৈ। আৰু বন্ধুসকল চাওক, দিনৰ এই ভৰ দুপৰীয়াৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। আৰু আমি গৈ আছোঁ 4 লেনেৰে আৰু ৰাস্তাৰ মাজেৰে গৈ আছে ধুনীয়া 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 ফুলৰ বাগিচা। 4 লেনত বাইক ৰাইডিঙৰ আমেজেই বেলেগ। চাওক, কোনো ছিগনেল, কোনো ট্ৰাফিক ৰুল, অনলি গ' এণ্ড গ'। সঁচাকৈ বন্ধুসকল, এনেকুৱা ৰাস্তাৰে বাইক ৰাইডিং কৰি খুবেই আমেজ লাগে। মন প্ৰাণ একেবাৰে ভৰি পৰে, কিয়নো চাওক ৰাস্তাৰ যিটো শ্লপ, ইমান লাহে 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 টাৰ্ণিং ল'ব লগা হৈছে আৰু ইমান ধুনীয়া ৰাস্তা। আৰু সেই ধুনীয়া ৰাস্তাৰ মাজভাগেৰে গৈছে এক চোতাল সদৃশ এখন পথাৰ, য'ত নেকি ৰুই দিয়া হৈছে বহুতো মূল্যৱান বিভিন্ন গছ গছনি। চাওক, আৰু ৰাস্তাৰ মাজে মাজে কাটি দিয়া হৈছে আৰু ৰাস্তাও উলিয়াই দিয়া হৈছে। বন্ধুসকল, আমি আহি আই নদী পালোঁ আৰু আই নদীৰ ওপৰেৰে হৈছে আই ব্ৰিজ। এয়া হৈছে আই ব্ৰিজ। চাওক, পানী এতিয়ালৈকে শুকোৱা নাই আৰু আমি আহি চাওক ৰাস্তাৰ যিটো ধুনীয়া এটা দৃশ্য, সেই দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। তো কেমেৰামেন আছে হীৰালাল বৰ্মন আৰু মই বাইক ৰাইডিং কৰি আছোঁ। চাওক বন্ধুসকল, পৃথিৱীত এনেকুৱা মানুহ নাই যিয়ে নেকি প্ৰকৃতি ভাল নাপায়। প্ৰকৃতিৰ প্ৰেমৰ কাৰণেই চাওক ৰাস্তাৰ মাজেৰে চোতাল সদৃশ পথাৰ সৃষ্টি কৰিছে আৰু সেই পথাৰখনত শাৰী পাতি ধুনীয়াকৈ সুসজ্জিতভাৱে গছ গছনিবিলাক ৰোপণ কৰিছে আৰু ৰক্ষণাবেক্ষণ দিছে। যেতিয়া এই গছ গছনিবিলাক ডাঙৰ হৈ আহিব, তেতিয়া এই গছ গছনিবিলাকে ৰাস্তাৰ শোভা বৰ্ধন কৰিব আৰু পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু মন আপ্লুত কৰি তুলিব। এয়া চাওক বন্ধুসকল, এজোপা ধুনীয়া কৃষ্ণচূড়াৰ গছ, যিয়ে নেকি এই ৰাস্তাটো শোভা বৰ্ধন কৰিছে। যেতিয়া ৰাস্তাৰ দুইফালে থকা গছ গছনিবিলাক ডাঙৰ হৈ আহিব, তেতিয়া ৰাস্তাৰ শোভা বৰ্ধন কৰিব আৰু পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিব, মন মতলীয়া কৰি তুলিব। পৰ্যটকসকলক দূৰৰ পৰাই হাত বাউলি মাতিব আৰু পৰ্যটকসকলে লাগি আপ্লুত হৈ চাই থাকিব। তো বন্ধুসকল, আমি আহি প্ৰায় পালোৱে। বন্ধুসকল, আমি আহি মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থানৰ মন্দিৰত সোমোৱা যিটো প্ৰৱেশ পথ, সেই প্ৰৱেশ পথত আমি সোমালোঁ। এতিয়া আমি বাইক ষ্টেণ্ডত ৰাখি ভিতৰলৈ যাম। এয়া হৈছে আমাৰ ট্ৰেইন আৰু সকলোৰে মনটো চাওক ফূৰ্তিত ভৰি পৰিছে আৰু ফূৰ্তি লাগিবই দিয়কচোন। প্ৰথমবাৰৰ বাবে সকলোৱে গৰখীয়া গোহাঁইৰ থানলৈকে আহিলে, চ' ফূৰ্তি লাগিবই দিয়কচোন।
আজি কাই কাই আহিছা ফাৰ্ষ্ট ক আগত আহিছিল নেকি ফাৰ্ষ্ট প্ৰথম মেৰা পয়া মোৰ সেকেন্ড টাইম ফার্স্ট টাইম ভিডিও করা হবো নাকি তো ফ্রেন্ডস আমি আহি সেকেন্ড গেট পালো এতিয়া এই সেকেন্ড গেটেৰে আমি ভিতৰলৈ সোমাই যাম আৰু এই সেকেন্ড গেটৰ পৰা প্ৰায় 200 মিটাৰ দূৰত আমাৰ মেইন মন্দিৰ গাইস এইটোৱে হৈছে হেই বন্ধুসকল এই গৰখীয়া থান সৰ্বগল বৰ্ণগড়ত অৱস্থিত এই থানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা ভক্তগণৰ সমাগম হয় আৰু নিজৰ মনোকামনা পূৰণৰ অৰ্থে এই থানলৈ আহে আপুনিও আহক এই থানলৈ আৰু নিজৰ মনোকামনা পূৰণ কৰক আৰু ইয়াতে আহিলে আপোনাৰ মানসিক শান্তি মানসিক অৱস্থা সুস্থিৰ শান্তি আৰু শৃংখলাবদ্ধ হ'ব আৰু এই মন্দিৰে হৈছে আমাৰ মনত এক শান্তি বিৰাজমান কৰে তো গতিকে বন্ধুসকল আহক এই গৰখীয়া থানলৈকে আৰু আপোনাৰ মনোকামনা পূৰণ কৰক এইখন এখন যে ধৰ্মীয় স্থান এনে নহয় ইয়াক কেন্দ্ৰ কৰি বিভিন্ন বাণিজ্যিক কেন্দ্ৰ গঢ়ি উঠিছে ক্ষুদ্ৰ ক্ষুদ্ৰ বাণিজ্যিক কেন্দ্ৰ গঢ়ি উঠিছে চাওকচোন আপোনাৰ মন্দিৰৰ সন্মুখত ধুনীয়াকৈ দোকানবিলাক সজাই তুলিছে গামোচাৰে বিভিন্ন ফল মূল ধূপ চাকিৰে সজাই তুলিছে মোৰ লগৰকেইটাই ইয়াৰ পৰা গামোচা কিনিব আৰু লগতে আৰু কিবা কিবি কিনিব তাৰ কাৰণে আমি এখন দোকানৰ সন্মুখত থিয় দিছোঁ আৰু এয়া হিৰালাল পইচা ওলাই আছে গামোচা কিনাৰ কাৰণে এতিয়া আমি লাহে লাহে আগবাঢ়িছোঁ মেইন গেটলৈ আৰু তাৰ পৰাই আমি সোমাই যাম মন্দিৰৰ ভিতৰলৈ তেনেহ'লে বলক আহক আমাৰ লগে লগে আৰু চাই যাওক ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মই ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে সন্মুখত মেইন গেট আৰু এই গেটখন পাৰ হৈ আমি মন্দিৰত সোমাব লাগিব আজি জন্মাষ্টমী তো সেইকাৰণে আজি এই থানত মানুহৰ সমাগম ভক্তগণৰ সমাগম বেছি হৈছে এয়া চাওক দৃশ্য নাযায় কিন্তু দেই গৰম লাগে চাওক ওৱাও তামাম ভিৰ আমি আহি পালো আমি আজি মন্দিৰৰ ভিতৰলৈ নোসোমালোঁ কাৰণ ভক্তগণৰ ইমান ভিৰ তো তাৰ পৰা ওলাই আহোঁতে আমাৰ সন্ধিয়া হ'ব সেইকাৰণে আমি ভিতৰলৈ নোসোমালোঁ এতিয়া আমি বেলেগ এখন ঠাইলৈ যাম তো কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকক শেষলৈকে চাই থাকক আৰু আজিৰ এই গৰখীয়া স্থানত থকা বিভিন্ন ঠাইসমূহ দৰ্শন কৰক আৰু যদি আপুনি অহা নাই তেনেহ'লে আহক আৰু ইয়াৰ যিটো মনোমোহা পৰিৱেশ সেইটো উপভোগ কৰক আৰু আহি আপোনাৰ মনৰ কামনাও পূৰণ হ'ব বাৰু তো আহক আমি প্ৰথমতে সেৱা ল'লোঁ তো সেৱা লৈ এতিয়া বাকী বেলেগ এখন ঠাইলৈ যাম তো ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ সকলোৱে এজোপা ডাঙৰ বটগছৰ তলত য'ত আমি গামোচা বান্ধিম আৰু এয়া তাতে যোৱাৰ কাৰণে ধুনীয়াকৈ চিচি ব্লক পাৰি থৈছে আৰু আমাৰ সোঁফালে আছে এটা ডাঙৰ পুখুৰী আৰু এই পুখুৰীত বিভিন্ন ধৰণৰ মাছ কাছ আছে বন্ধুসকল আমি আহি গছজোপা তল পালোহি আৰু ইয়াতে চাওক বিভিন্নজনে গামোচা বান্ধিছে আৰু গামোচাৰে গছজোপা একেবাৰে ভৰি পৰিছে বন্ধুসকল এই গছজোপাত বিভিন্নজনে গামোচা বান্ধিছে আৰু এই গামোচা বন্ধাৰ ৰহস্যটো আপুনি জানেনে তো
তো লোক বিশ্বাস মতে এই গছজোপা যদি আপুনি কিবা মনৰ আশা লৈ যদি আপুনি গামোচা বান্ধে তেতিয়া আপোনাৰ মনৰ আশা পূৰণ হয় এইটো লোক বিশ্বাস মতে তো সেইকাৰণে আমিও বান্ধিলোঁ আৰু আমাৰ মনৰ যিটো আশা আছিল সেই আশা লৈ গছজোপাত গামোচা বান্ধিছোঁ সো বন্ধুসকল আপোনালোকেও আহক আৰু আপোনাৰ মনোকামনা পূৰণ কৰাৰ কাৰণে এই গছজোপাত গামোচা বান্ধি যাওক Kiri kamu ada kiri, makan. Yang mana loh? Makan muncul. তো গৰখীয়া বাই বাই আমি ঘৰলৈ গৈ আছোঁ এতিয়া বহুত খাব লাগিছে